আজি এটা মনৰ কথা ভিডিঅ'টোত কওঁ যে কোনোবাই কেতিয়াবা মোৰ পৰা সহায় বিচাৰে, পৰাপক্ষত চেষ্টা কৰোঁ সহায় কৰিবলৈ। তাৰপিছতে যেতিয়া মোক মোৰ সময় আহে যে মই যেতিয়া মোক কিবা এটা পইচা ৰিটাৰ্ণ কৰিম বুলি কয়, কিবা কৰিম বুলি কয়, তেতিয়া মানুহে ৰিটাৰ্ণ নকৰে আৰু মানুহে মোক এটাই কয়, তোৰনো কি অভাৱ, তইতো বাহিৰত জব কৰি আছ। সেইসকলক এটা কথাই কওঁ, বাহিৰত জব কৰি আছোঁ, বহুত কষ্ট কৰি জানেনে। কেতিয়াবা 11 ঘণ্টা, কেতিয়াবা 12 ঘণ্টা ডিউটি থাকে, ব্ৰেক নাথাকে মাজত কেতিয়াবা, এণ্ড উইকলি অফ। কেতিয়াবা পাহৰি থকাই ভাল যে অফ বুলিও কিবা আছে। সঁচা কথা কৈছোঁ, বাহিৰত পইচা যেনেকৈ আছে তেনেকৈ কষ্টও আছে। চ' মানুহে অকল পইচাটো দেখিলেই নহয়, মানুহে ক'ব কনজুচ, এই পইচা এটা দিবৰ কাৰণে মানা কৰিছে। বাট কথা এইটো বহুত কষ্ট আছে, গম পাইনে। 1 টকা ঘটোতে ইমান বুজি পাইছোঁ ন, এটকাৰ মূল্য কিমান, বহুত কষ্ট। কষ্ট প্ৰত্যেক কামতে আছে, মই কৰি আছোঁ মোৰটোত নহয়, সকলো কামতে আছে। সকলো কামতে মানুহে কষ্ট কৰিব লাগিব, কিন্তু মানুহেতো বুজি পাব।